थांनाय बावैसो सिगां सालाखाथिनि दलमारा बाजाराव थानाय मुस्लिमफोरनि मस्जिद बुफायनायनि दायनिगिरिफोरखौ थाबैनो हमनांगौनि थाखाय एबिएमसुआ क'क्राझार जिल्ला खुंथायनो गोसोखांलाय गथायदों। क'क्राझार जिल्ला सालाखाथि आउटपस्टनि सिङाव थानाय दलमारा बाजाराव मुस्लिमफोरनि गंसे मस्जिदखौ थांनाय साननैसो सिगां मोनानि समाव सोरबा सिनाय मोनै दुथांफोरा फैना बुफाय बुसि खालामलांदोंमोन। बे जाथायखौनो लानानै जाथायनि सायाव गोख्रों राहा लानांगौनि थाखाय आमसु नेमसु एबिएमसु बायदि आफादफोरा जाथायखौ गोख्रों नायबिजिरनायनि गेजेरजों दायनिगिरिखौ थाबैनो हमना आयेन बादियै साजा होनांगौ होनना क'क्राझार पुलिस बिफानखौ खावलायदों। যোৱা কিছুদিন ধৰি আমাৰ কোকৰাঝাৰ জিলাত যি ধৰণৰ ধৰ্ষণৰ পৰা আদি কৰি নানা মানে অনৈতিক কামবিলাক সংঘটিত হৈ আহিছে আৰু আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ যে এটা দুষ্ট চক্ৰই ইতিমধ্যে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ কাৰণে কেতিয়াবা মছজিদ আক্ৰমণ, কেতিয়াবা ধৰ্ষণৰ দৰে কাণ্ড, কেতিয়াবা জয় শ্ৰীৰাম ধ্বনিৰে মুভ লিংচিঙৰ দৰে ঘটনা ইতিমধ্যে সংঘটিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, আইনক সন্মান কৰোঁ। গণতান্ত্ৰিকভাৱে আমি কোকৰাঝাৰ জিলা মানে এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে আমি এই স্মাৰক পত্ৰ বা আলোচনা কৰি এই গোটেই ঘটনাবিলাকৰ লগত জড়িত থকা কালপ্ৰিটসকলক মানে আটক কৰি শাস্তি দিয়াৰ আমি দাবী কৰি আহিছোঁ। তাৰোপৰি শেহতীয়াকৈ আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ 4টাকৈ দল সংগঠন এবিএমছু, আমছু, আৰএমচি আৰু নেমছুৱে যৌথভাৱে এখন স্মাৰক পত্ৰ আমি ইতিমধ্যে দাবী কৰিছোঁ। ইয়াত ঢোলমাৰা যিহেতু আমাৰ চালাকাটি আউটপোষ্টৰ অন্তৰ্গত হ'লেও এটা ছেপাৰেট পাৰ্ট বুলি তাত বৃহত্তৰ এটা ঢোলমাৰা অঞ্চল, তাত এটা আউটপোষ্টৰো প্ৰয়োজন হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ। তেওঁ যাতে আমাৰ ঢোলমাৰা অঞ্চলত এটা আউটপোষ্ট দি মানে সেই অঞ্চলৰ সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰে, এইখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী থাকিল। লগতে আমি অচিৰেই কালিৰ ভিতৰতে আমাৰ BTC প্ৰশাসনৰ যি চিফ আছে, মুৰব্বী আছে প্ৰমোদ বড়ো ডাঙৰীয়া, এই প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি যৌথভাৱে 4টাকৈ দল সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দ আমি তেখেতক সাক্ষাৎ কৰিম। আৰু এই গোটেই ঘটনাটো আমি যিহেতু BTCত আমি এটা শান্তিপ্ৰিয় হিচাপে আমি ইয়াত আছোঁ, তেওঁ বিভিন্ন মেল মিটিঙত তেওঁ কৈ আহে যে BTCত শান্তি আহিছে। আচলতে আমাৰ মাইনৰিটিসকলক এটা আনচিকিউৰ পৰিস্থিতিত ৰখাৰ এটা যি দুষ্ট চক্ৰ লাগি পৰিছে, এই ক্ষেত্ৰত আমি তেওঁক মানে হস্তক্ষেপ বিচাৰিম। এইখিনি আমাৰ মানে কাৰ্যসূচী আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনত অসমৰ মুখ্যমন্ত্ৰী বা প্ৰমোদ বড়োই এই ক্ষেত্ৰত যদি তেওঁলোকে হস্তক্ষেপ লয় বা মানে শান্তি গঠনৰ স্বাৰ্থত যদি ভূমিকা নলয়, তেতিয়াহ'লে আমি কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে মানে ধাৰাবাহিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। পৰহি অৰ্থাৎ 20 তাৰিখৰ ৰাতিত কোকৰাঝাৰ জিলাৰ ঢোলমাৰা বজাৰত থকা জামে মছজিদখনত কোনোবা অচিনাক্ত দুৰ্বৃত্তই যি আক্ৰমণ ঘটনা সংঘটিত কৰিছিল, আক্ৰমণ কৰি পেলাই মছজিদটো ভালেখিনি ক্ষতি কৰিছে। মছজিদটোৰ বিভিন্ন বয় বস্তুবিলাক ভাঙি লণ্ডভণ্ড কৰি পেলাইছিল। সেইদিনাখনে সেই অঞ্চলৰ ৰাইজ বা জিলা প্ৰশাসন, পুলিচ বিভাগ বা আমি বিভিন্ন দল সংগঠনে এজাহাৰ দি পেলাই আমি জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছিলোঁ যে এই ঘটনাৰ লগত জড়িত থকা দোষী ব্যক্তিসকলক অতি সোনকালে কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। এইটো দাবী আমি এবিএমছুৰ লগতে আমছু, নেমছু, আৰএমচি বিভিন্ন সংগঠনে সেইদিনাখন আমি দাবী উত্থাপন কৰিছিলোঁ। জিলা প্ৰশাসনে আমাৰ পৰা 24 ঘণ্টা সময় লৈ পেলাই তেখেতসকলে কৈছিল যে আমি 24 ঘণ্টাৰ ভিতৰত এই ঘটনাৰ লগত জড়িত থকা এই মছজিদটো লণ্ডভণ্ড কৰা বা মছজিদৰ ওপৰত আক্ৰমণ কৰা আক্ৰমণকাৰীসকলক অতি সোনকালে কৰায়ত্ব কৰি আমি দৃষ্টান্তমূলক শাস্তি দিম বুলি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু আপোনালোকে নিশ্চয় জানে যে 20 তাৰিখৰ পৰা আজি ঘটনাৰ লগত জড়িত থকা এজনো দোষীক কৰায়ত্ব কৰিবলৈ জিলা প্ৰশাসনে সক্ষম হোৱা নাই। এজনো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। হেতুকে আজি আমি গোটেই সংগঠন মিলি পেলাই জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু BTC প্ৰধান BTCৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। আৰু আমি মেইন কেইটামান দাবী তাতে সন্নিৱিষ্ট কৰিছোঁ। আমাৰ প্ৰথম দাবীটো আছে যে ঢোলমাৰা সেইদিনাখন সংঘটিত হৈ যোৱা জামে মছজিদৰ ওপৰত আক্ৰমণ কৰা, জামে মছজিদত লণ্ডভণ্ড কৰা যি ঘটনা, জামে মছজিদৰ ওপৰত ক্ষতি কৰা যিটো ঘটনা সংঘটিত কৰিলে, এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক অতি সোনকালে কৰায়ত্ব কৰি পেলাই উপযুক্ত শাস্তি দিব লাগে। আমি
জিলা প্ৰশাসনক সময় দিছিলোঁ, তেখেতসকলে সময়মতে কাম কৰা নাই। আজি আমি মেমৰেণ্ডাম দিছোঁ, তেখেতসকলে তথাপি যদি কাম নকৰে কালিৰ পৰা আমাৰ আন্দোলন নিশ্চয় আৰম্ভ হ'ব। নিশ্চয় কালিৰ পৰা চাব, আমি গোটেই সংগঠন মিলি পেলাই ধাৰাবাহিকভাৱে আন্দোলন আমাৰ আৰম্ভ হ'ব। গতিকে এই ধৰ্মৰ ওপৰত আঘাত হানা, যিকোনো ধৰ্মৰে নহওক কিয় কোনো ধৰ্মৰ ওপৰত আঘাত হানা কাৰ্য কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। গতিকে আজি যিটো মেমৰেণ্ডাম আমি দিছোঁ তাত আছে দলমাৰা অঞ্চলত এখন উপ আৰক্ষী চকীৰ মানে দাবী আমি ডিমাণ্ড কৰিছোঁ। তাতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে, যাৰ কাৰণে তাত এটা উপ আৰক্ষী চকীৰ মানে প্ৰয়োজন হৈ পৰিছে। সেইকাৰণে আমি এটা ডিমাণ্ড কৰিছোঁ। আৰু যোৱা কেইদিনমান আগত তাতে এটা ধৰ্ষণ কাৰ্য সংঘটিত হৈছিল। মলয় বৰ্মন নামৰ এটা ল'ৰা, তেখেতে এনেকুৱা মানে দোষী সাব্যস্ত হৈছিল। ইতিমধ্যে তেখেতে চেৰেণ্ডাৰ হৈছে যদিও আমি আজিৰ এই কিবাৰ জৰিয়তে দাবী জনাইছোঁ তেখেতৰ উপযুক্ত শাস্তি হ'ব লাগে। লগতে কেইদিন 2-3 মাহ আগৰ কথা এটা তেনেকুৱা ঘটনা খেজুৰবাৰীতো হৈছিল। আমাৰ জগদৈ খেজুৰবাৰীতো চলে। সেই আসামীবিলাক এতিয়ালৈকে এজন আসামীক ধৰিবলৈ সক্ষম হোৱা নাই, তেখেতসকলে পলাতক অৱস্থাত আছে। গতিকে জিলা প্ৰশাসনৰ ওচৰত আমি আহ্বান জনাইছোঁ, এই দোষীসকলক যাতে কোনো পৰ্যায়ে ৰেহাই নিদিয়ে। এই দোষীসকলক ৰেহাই দিলে তেখেতসকলে সমাজক অশান্তিৰ সৃষ্টি কৰি থাকিব। গতিকে জিলা প্ৰশাসনে যে এই যে মছজিদ আক্ৰমণকাৰীসকলক কৰায়ত্ব কৰিব নোৱাৰিলে, ইয়াত আমাৰ এটা সন্দেহ জন্মিছে। এই ঘটনাৰ লগত যে কোনো ৰাজনীতি চক্ৰ জড়িত আছে এইটো আমাৰ এটা সন্দেহ হৈছে। কাৰণ নহ'লে এনেকুৱা এটা ঘটনা সংঘটিত কৰাৰ পিছতো এতিয়ালৈকে এজনো দোষীক কৰায়ত্ব কৰিব নোৱাৰা কাণ্ডটো আচলতে সন্দেহৰ আৱৰ্তত এটা সোমাই পৰিছে। গতিকে ইয়াৰ লগত যে ৰাজনীতি কোনোবা মানে এটা চক্ৰ জড়িত হৈ আছে, এইটো আমি কিবা কৰাৰ কাৰণে আমি এতিয়া মানে সন্দেহ কৰাৰ কাৰণে বাধ্য হৈছোঁ। গতিকে যিয়েই ইয়াৰ লগত জড়িত নাথাকক, কোনোবা ৰাজনীতি চক্ৰ থাকিলে কিন্তু জিলা প্ৰশাসনে এই দোষীসকলক কৰায়ত্ব কৰিব লাগিব। অন্যথা কিন্তু আমি গোটেই সংগঠন মিলি কিন্তু কোকৰাঝাৰ জিলাৰ লগতে গোটেই অসমৰ বিভিন্ন চুকে কোণে কিন্তু ইয়াৰ বিৰুদ্ধে আমি আন্দোলন মানে তীব্र আন্দোলন গঢ়ি তুলিম, এইটো আমাৰ স্পষ্ট কথা। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360